কিমান ভাল পাওঁ জুবিন দাক ভালো লাগিছে বাৰু ভাইৰাল হৈছো তাক মানে অকলে লগ কৰিব মন আছে আৰু মই ডিগ্ৰী কমপ্লিট কৰিছো মঙ্গলদৈ কলেজৰ পৰা আৰু মই এতিয়া বেংকিংৰ কোৰ্স কৰি আছো ক'ত কৰি আছে মই মানে কালি লগৰ লগত গৈছিলো তাৰ পিছত মই মানে কমিটি দাদা এজনে কৈছে যে জুবিন দাই মানে লগ কৰিব বিচাৰিছে তাৰপিছত মই মানে গাৰ্জেন লৈ যোৱা নাছিলো তো এইকাৰণে লগ নকৰিলো ভৱিষ্যতে মোৰ ইচ্ছা আছে জুবিন দাক লগ কৰিবলৈ মা দেউতা ভাইটি ভণ্টি আৰু মই এতিয়া গুৱাহাটীত বেংকিং কৰি আছো আগতে মঙ্গলদৈ কলেজত হয় কলেজৰ পৰা চাব গৈছো মই মানে গুৱাহাটীৰ পৰা সেইটো কাৰণে আহিছো জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আহিছো ইয়াৰ পৰা অকলে গৈছো মোৰ মঙ্গলদৈত লগ আছে তাইৰ লগত গৈছিলো মই জুবিন দাক লগ পাই কিছু সময়ৰ কাৰণে বহুত আবেগিক হৈ গৈছো মানে মোৰ এনেকুৱা এটা সপোন পূৰণ হ'ব বুলি মই ভবাও নাছিলো কিন্তু হৈ গ'ল আৰু পটককে মোৰ নাম শ্ৰী শিল্পা মণ্ডল মোৰ ঘৰ কলাইগাঁও বহুত মানে কি ক'ম এতিয়া মই মানে ভাষাৰে বুজাব নোৱাৰিম কিমান ভাল পাওঁ আশা আছিলে মোৰ বহুত বছৰৰ পৰাই মানে এনেকৈ মানে ওচৰৰ পৰা একদম পাব ইচ্ছা আছিলে জুবিন দাক তাৰপিছত এইটো মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি মই মানে কালি তাৰপিছত সাৱতি যাই ধৰিলোঁ বহুত ভাল লাগিছে একদম বুজাব নোৱাৰিম কেনেকুৱা মানে অনুভৱ হৈছে জুবিন দাই মোক নাম সুধিছিলে মই নামটো কৈছিলোঁ কালিয়ে খুজিছিলে বাট ৰখিছিলে কিন্তু মই অকলে মানে মোক সুধিছিলে গাৰ্জেন আহিছে নে নাই মোৰ গাৰ্জেন যোৱা নাছিলে মই লগৰ ঘৰত আছিলোঁ মানে যাই আহিছে মেছেজ আহি আছে ফোনো আহিছে মেছেজো আহি আছে কৈছে ভাইৰাল হৈ গৈছে বুলি মই একচুৱেলি ভাইৰাল হ'বলৈ যোৱা নাছিলোঁ মই মানে মোৰ অনুভৱখিনি প্ৰকাশ কৰিব গৈছিলোঁ আৰু কিমান ভাল পাওঁ জুবিন দাক ভালো লাগিছে বাৰু ভাইৰাল হৈছো তাক মানে অকলে লগ কৰিব মন আছে আৰু মই ডিগ্ৰী কমপ্লিট কৰিছো মঙ্গলদৈ কলেজৰ পৰা আৰু মই এতিয়া বেংকিংৰ কোৰ্স কৰি আছো ক'ত কৰি আছে মই মানে কালি লগৰ লগত গৈছিলো তাৰ পিছত মই মানে কমিটি দাদা এজনে কৈছে যে জুবিন দাই মানে লগ কৰিব বিচাৰিছে তাৰপিছত মই মানে গাৰ্জেন লৈ যোৱা নাছিলো তো এইকাৰণে লগ নকৰিলো ভৱিষ্যতে মোৰ ইচ্ছা আছে জুবিন দাক লগ কৰিবলৈ মা দেউতা ভাইটি ভণ্টি আৰু মই এতিয়া গুৱাহাটীত বেংকিং কৰি আছো আগতে মঙ্গলদৈ কলেজত হয় কলেজৰ পৰা চাব গৈছো মই মানে গুৱাহাটীৰ পৰা সেইটো কাৰণে আহিছো জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আহিছো ইয়াৰ পৰা অকলে গৈছো মোৰ মঙ্গলদৈত লগ আছে তাইৰ লগত গৈছিলো মই জুবিন দাক লগ পাই কিছু সময়ৰ কাৰণে বহুত আবেগিক হৈ গৈছো মানে মোৰ এনেকুৱা এটা সপোন পূৰণ হ'ব বুলি মই ভবাও নাছিলো কিন্তু হৈ গ'ল আৰু পটককে মোৰ নাম শ্ৰী শিল্পা মণ্ডল মোৰ ঘৰ কলাইগাঁও বহুত মানে কি ক'ম এতিয়া মই মানে ভাষাৰে বুজাব নোৱাৰিম কিমান ভাল পাওঁ আশা আছিলে মোৰ বহুত বছৰৰ পৰাই মানে এনেকৈ মানে ওচৰৰ পৰা একদম পাব ইচ্ছা আছিলে জুবিন দাক তাৰপিছত এইটো মোৰ ড্ৰিম বুলিয়ে ক'ব পাৰি মই মানে কালি তাৰপিছত সাৱতি যাই ধৰিলোঁ বহুত ভাল লাগিছে একদম বুজাব নোৱাৰিম কেনেকুৱা মানে অনুভৱ হৈছে জুবিন দাই মোক নাম সুধিছিলে মই নামটো কৈছিলোঁ কালিয়ে খুজিছিলে বাট ৰখিছিলে কিন্তু মই অকলে মানে মোক সুধিছিলে গাৰ্জেন আহিছে নে নাই মোৰ গাৰ্জেন যোৱা নাছিলে মই লগৰ ঘৰত আছিলোঁ মানে যাই আহিছে মেছেজ আহি আছে ফোনো আহিছে মেছেজো আহি আছে কৈছে ভাইৰাল হৈ গৈছে বুলি মই একচুৱেলি ভাইৰাল হ'বলৈ যোৱা নাছিলোঁ মই মানে মোৰ অনুভৱখিনি প্ৰকাশ কৰিব গৈছিলোঁ আৰু কিমান ভাল পাওঁ জুবিন দাক